হেই গাইজ, কি খবৰ সকলোৰে? আৰু এটা নতুন ব্লগলৈ আহিলোঁ আকৌ আজি এটা মোৰ কাম আছে সোণাপুৰ চাইডে টেঘেৰীয়া পাৰ হৈ কিনে। তো ভাবিলোঁ কামটোও কৰিম আৰু লগতে এটা ব্লগো বনাই দিম, কাৰণ কিয় এনেতো টাইম নাপায়। এইটো এক গুলি দুই চিকাৰ হৈ আছে। ইমান গেলা গৰমত কি কৰিম আৰু, গুৱাহাটীত এনেকুৱা গৰম হৈছে ন, বাপৰে বাপ, মানে থাকিব নোৱাৰা হৈছে গুৱাহাটীত। ঠাণ্ডা জেগা বিচাৰি বিচাৰি যাবলগীয়া হৈছে ক'ৰবাত। সহ্য নোহোৱা গৰম, আৰু এইটো গৰমো নহয়, সহ্য নোহোৱা গৰম, টিকা ফাটা গৰম বুলি যে কয়, এই টিকা ফাটা গৰম এইটো। সোণাপুৰত মোৰ কাম আছে, তাৰপিছত মই সোণাপুৰত কামটো কৰি উঠি মই টেঘেৰীয়া ফলছ যাম। টেঘেৰীয়াত মই ভ্লগ বনোৱা নাই আজিলৈকে। और बनता है क्या बोलती तुम, नाश्ता पानी कर लिया हम चाय पी गरम, য'ত মই ক'ব পাৰোঁ টান ভাল পাই বুলি। লাষ্ট ইপিনে আহিছিলোঁ, এইপিনে বিকাশৰ অফিচ এইটো চাইডে। এবাৰ সোমাই যাম। কাৰ্ড হ'বনে এটা? এইফালে পাহাৰবিলাক দেখিছেনে? কেমেৰাত দেখিছেনে গম নাপাওঁ। এইটো চাইডে মই দেখি আছোঁ, বঢ়িয়া লাগি আছে পাহাৰবিলাক। পূৰা পিছফালৰ পাহাৰকেইখনত ধুনীয়া কুঁৱলী পৰি আছে, আগৰকেইখন ওলাই আছে, ধুনীয়া লাগিছে আৰু লোকেশ্যন ভাল লাগি আছে। কেমেৰাত ফ'কাছ হৈ আছেনে গম পোৱা নাই। এইটো চাইডে সোণাপুৰ ছাইড হওক, চন্দ্ৰপুৰ ছাইড হওক, ধুনীয়া ধুনীয়া ঠাই আছে আৰু নেচাৰেল ঠাই আছে, বঢ়িয়া ঠাই আছে। আহিলে এক্সপ্ল'ৰ কৰিম বুলি যদি আহে কোনোবাই, তেন্তে আহিলে বহুত জেগা আছে চাবলৈ। আমাৰ গুৱাহাটীৰ কাষত, গুৱাহাটীৰ চিটিৰ ভিতৰত নাই ইমান জেগা, আছে এটা দুটা, কিন্তু গুৱাহাটীৰ কাষত বহুত জেগা আছে এক্সপ্ল'ৰ কৰিবৰ কাৰণে। বহুতে ভাবে গুৱাহাটী মানে চিৰিয়াখানা, কলাক্ষেত্ৰ, এইকেইটাই ভাবে, নহয় একচুৱেলি বহুত জেগা আছে। এইপিনে দীপৰ বিল আছে, এইপিনে কাষতে চন্দ্ৰপুৰ পানী খেতি আছে, এইপিনে সোণাপুৰ আছে, কাষত বিচাৰিব জানিব লাগে। এতিয়া আমি বাৰু জানো ক'ত কি আছে, লোকেল মানুহ গুৱাহাটীতে। এতিয়া বাহিৰৰখিনি কোনোবাই যদি আহে কণ্টেক্ট কৰি আহিব, মোক ফুৰাই দিম। এইটো ডাইনাছৰ ভূপেন হাজৰিকা, এইটো আৰ্ট স্কাল্পচাৰ। ধুনীয়া ধুনীয়া বস্তু বনাই থৈ দিছে দেই। এইবিলাক মানে শিলৰ মূৰ্তি বনাই থৈ দিছে। জাগাটো বঢ়িয়া লাগিছে, জাগাটো মাই গড। পাহাৰ চব আগফালে পাহাৰৰ পিনে গৈ আছো আমি। টিকেট কাটিব লাগিব নেকি? বাইক সোমাই দিব পাৰিমনে? তো আহি পালোঁ ৱাটাৰফলটো। এতিয়া টিকেটটো কাটি লওঁ লাহেকৈ। 10 টকাই ন? গাড়ীৰো 10 টকা, 10 টকা এটা দিলে হ'ল। আচ্ছা, ঠিক আছে। জলপ্ৰপাত এইটো হ'ল টেঘেৰীয়া ৱাটাৰফল। টেঘেৰীয়া ৱাটাৰফল, এইটো মোৰ পিছফালে টেঘেৰীয়া ৱাটাৰফল। আৰু এতিয়া অলপ ওপৰলৈ যাওঁ, ওপৰলৈ গৈ কিনে চাওঁ আৰু কেনেকুৱা জেগা আছে। লেটছ গো। ওপৰত পাৰ্টি চলি আছে পূৰা, পিকনিক। এইটো লোকেশ্যনটো, এইটো পূৰা পাৰ্টি। হাই ব্ৰ', হাই, লাগি থাকা। পূৰা পাৰ্টি চলি আছে আৰু অলপ ওপৰলৈকে যাওঁ, কি হয় চাওঁ ওপৰলৈকে। বঢ়িয়া লোকেশ্যন এইটো।
এইটো ভাল লাগিছে লোকেশ্যনটো। অলপমান পানীত বহিম, চিনেমেটিক ল'ম দুটামান। মনৰ কথাবোৰ মনত লৈ দিছিল আজি মানুহ মিছা প্ৰতিশ্ৰুতি সকলো আছে হাতত লৈ। পুৰা মাত আহি আছে, পানীৰ মাত, চবফালে পুৰা ঝৰ্ণা বৈ আছে, চবফালে মানুহ আছে, মানুহ বহুত থাকে। এনে এইটো পিকনিক স্পট হয়, মানুহ বহুত থাকে, কিন্তু বৰ্তমান মানুহ নাই কাৰণ কি এইটো পিকনিক ছিজন নহয়। আৰু লাহে লাহে হ'ব, নৱেম্বৰ ডিচেম্বৰ মানত হ'ব। আৰু লোকেশ্যনটো ধুনীয়া হয়, পিছফালে এইবিলাক মানুহ আছে, আৰু মানুহ আছিলে, গ'ল এতিয়া মানুহ। ময়ো যাম আৰু অলপ পিছত লাহেকৈ, অলপমান ঠাণ্ডা পৰি লওক গাটো। কি বঢ়িয়া পানী, ওপৰত আৰু আছে জেগা, কিন্তু এইটো ওপৰত নাযাওঁ আৰু। অলৰেডি মানে কাপোৰ চাপোৰ এতিয়া সলাই কিনে চেঞ্জ কৰি লৈছোঁ, চেঞ্জ কৰি কিনে ইয়াতে অলপ ৰিলেক্স হওঁ। শ্বুটিং চলি আছিলে, এইটো এতিয়া শ্বুটিং কৰি আছিলে, শ্বুটিং। এই তাৰ পৰা পানী আহিছে, এই তাৰ পৰা। গুৱাহাটীত যেনেকুৱা ৰ'দ, ইয়াতে আহি কিনে এনেকুৱা এটা শান্তি পাইছোঁ না মনটোত। আৰু বহুত ঠাণ্ডা জেগা, টেঘেৰীয়া। আহক এতিয়া, আহক, আহি কিনে এনজয় কৰক টেঘেৰীয়া। আজি চলো আহিছোঁ, অকলে আহিছোঁ, কোনো নাই লগত। কোনো নাই, কিন্তু ইয়াত কোনো নাই। জানো যোনে তোমাৰ দেখি আছে সপোন সপোন, বিচাৰিছে মনে মনে কৰিবলৈ আপোন আপোন। চিনা জানো যোনে তোমাৰ দেখি আছে সপোন সপোন, বিচাৰিছে মনে মনে কৰিবলৈ আপোন আপোন। জানিব বিচাৰো সঁচা প্ৰেম আজিনো কাক কয়, বাকী কথাখিনি কবলে হাততে হাত পুৰা ৰিলেক্স হৈ গ'লো জেগাটোত আহি, গা ধুলোঁ অলপ টাইম, আৰু লাহে লাহে ওলাই থাকোঁ। দেৰিয়ে হ'ল বহুত, ব্লগটো শেষ কৰি দিওঁ আৰু ব্লগ নকৰোঁ। এই শিলবিলাকত ব্লেক মছ আছে, এইটো বস্তু, এইটো ইয়াতে মানে অকস্মাত যদি এনেকুৱা মানে গোটেইখিনি শিলতে আছে, তাৰে পানী যে পৰি আছে তাৰে শিলতো আছে, এপিনেও আছে, মানে গোটেই চব পিনে মানে ব্লেক মছ হৈ গৈছে। অকস্মাত যদি এতিয়া পিছল খানে, মানে ভৰি দিবই নোৱাৰি, মানে পূৰা পিছল। তো এইপিনে নোযোৱাটোৱে মই প্ৰিফাৰ কৰিম। মই সেইকাৰণে গোটেইখিনি শ্বট মই এই শিলটোৰ পৰা লৈছোঁ, সেইখিনিত আছিলে এই শিলটোৰ পৰা লৈছোঁ। তালৈকে খোজকাঢ়ি গৈছোঁ, কিন্তু তাতে মই শ্বট লোৱা নাই একো। তাতে খোজকাঢ়ি গৈ কিনে মই মানে থিয় হ'ব নোৱাৰিলোঁ, এনেকুৱা পিছল, থিয়ও হ'ব নোৱাৰি। তো ঘূৰি আহিলোঁ মই। তো মই প্ৰিফাৰ কৰিম যে আপোনালোকে ব্লেক মছ য'ত আছে শিলবিলাকত, সেইবিলাক শিলত যাতে নাযায়। অকস্মাত যদি পিছল খায় তেন্তে ডাইৰেক্ট উটাই নিব। উটাই নিয়াটো দূৰৰে কথা, প্ৰথমতে ইয়াতে থেকেচা খাব, টিকাই মূৰে থেকেচা খাব, থেকেচা খোৱাৰ পিছতহে উটাই নিব। ঠাণ্ডা লাগি গৈছে, গা চা ইমান ৰ'দত, গুৱাহাটীত ইমান ৰ'দ, ইয়াতে আহি কিনে গা চা পূৰা ঠাণ্ডা লাগি গৈছে। অলপ গা ধুলোঁ, আৰু জেগাটো বঢ়িয়া। আপোনালোক আহিব, মই নকওঁ কোনপিনে কেনেকৈ আহে, গুগল মেপত পায়ে যাব। টেঘেৰীয়া ফলছ মাৰি দিব, টেঘেৰীয়া ফলছ মাৰি দিয়াৰ লগে লগে আহি যাব পূৰা এইটো লোকেশ্যন। সোমাই আহোঁতে 10 টকাৰ টিকেট কাটিব লাগিব। গাড়ী আৰু মানুহৰ গাড়ী বেছি সোমাব নিদিব, ডাঙৰ গাড়ী। বাইকৰ আৰু এজন মানুহৰ 10 টকাকৈ ৰাখিব। তো আপোনালোক আহিব, এতিয়া আহি কিনে এনজয় কৰিব পূৰা গৰম দিনত। এতিয়া কি ক'ম আৰু, এই চাওক জেগাটো চাওক, বঢ়িয়া জেগা। আকৌ লগ পাম নতুন এটা জেগাত, নতুন এটা দিনত, আৰু নতুন এটা ব্লগত সকলোকে। তো টিল দেন, টেঘেৰীয়াৰ পৰা, এইটো ৱাটাৰফলৰ পৰা টাটা, বাই বাই, জয় আই অসম, বাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব, জয় আই অসম।